গাইস 13 নম্বৰ ভিডিঅ' এটালে আপোনালোকক সেই আজি ভিডিঅ'টো কৌদৈ খাম একেবাৰে একদম কুমলীয়া কৌদৈ খাই কি মজা লাগে গাইস আমাৰ কৌদৈ চিঙা হৈ গ'ল এতিয়া আমি ধুংগে আৰু তাৰপিছত খাওঁগে বলক কৌদৈ খোপা ধুই লৈছোঁ আৰু ইয়াত জেগাকণ ঠিক হোৱা নাই খাবলৈ আমি খাম বেলেগ জেগা এটা আপোনালোকক দেখুৱাম আৰু কৌদৈখিনি খাই কি মজা কোমলীয়া কৌদৈ খায়ে কিবা টেষ্ট এটা মজা লাগে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাইক সাবস্ক্ৰাইব মাৰি দিব আৰু বেল আইকনটো দবাই দেনা হেল্ল' দোস্ত এতিয়া আমি দোকানৰ পৰা মছলা আনি ল'লোঁ এইটো পিছতকৈ খাম এতিয়া আমি কৌদৈটো কাটি খাই লওঁগৈ আগত ব'লক কচু পাত এখিলা কাটি আহোঁগৈ ব'লক দোস্ত দেৰি ৰখিব ৰ'দ দিছে বহুত চশমাযোৰ পিন্ধিলোঁ ব'লক কচু পাতখন কাটো এতিয়া কচু পাতখন ধুই লওঁগৈ কৌদৈখিনি থ'ম কচু পাতত এতিয়া যাওঁ পথাৰলৈ ব'লক পাতখনও ব'লক যাওঁ পথাৰলৈ মেহফিল কি জমিব কৈছোঁ কি কৌদৈ আৰু মছলা লগত একদম খাবা পেট ভৰি যাব কিছু ব'লক কাটোংগে আৰু ইয়াত মছলা নিমখ চিমখ দি খাওঁগে ব'লক হেল্ল' দোস্ত এতিয়া পথাৰৰ মাজত আহি গ'লোঁ কৌদৈটো কাটো ব'লক দোস্ত এতিয়া কাটিবলৈ ল'লোৱে লগত নিমখ আছে জলকীয়া আছে মিট মছলা আছে জলকীয়া গুড়া আছে আৰু কৌদৈ আছে ব'লক কাটো দোস্ত এতিয়া আমি জলকীয়া গুড়াটো পালোঁ ব'লক এতিয়া হ'ব মিট মছলা এতিয়া হ'ব নিমখ এতিয়া হ'ব জলকীয়া মছলা সোপা এতিয়া বন্ধু চাইডত থৈ দিওঁ এতিয়া জলকীয়া কেইটা দোস্ত এতিয়া চব হৈ গ'ল খানি লওঁ তাৰপিছত খোৱাত ল'ম
চাওক কি ধুনীয়া ৰং আৰু মুখা পুৰা ভঙা কি মজা এতিয়া চাই উফ মগা que manga que suya que আপোনালোকে ট্ৰাই কৰিব খাই কিছু মজা লাগিব আৰু মোৰ নিচিনা চকু বহাব আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ইমানতে সামৰণি জনাইছোঁ কৃষ্ণ